सोलोंथाइनि बिथोनगिरि आरो आसाम सरकारजों सामलायजानाय जायफोर फरायसालिमा आरो मडेल फरायसालिफोराव फोरोंगिरि थिसननायाव असमिया रावखौ गोनांथार कम्पालसरि खालामना होनायनि थाखाय जोंनि बर' रावखौ जोङो नैबे आसामाव फरायसालिफोराव सोलोंथाइनि बिजों महरै लाखिनायाव जोंहा माखासे मोगा-मोगिनि जानो गोनां जादों जायखौ जोङो बर' थुनलाइजों आफादजों लोगोसे जोंनि बर'नि गुबुन गुबुन समाजारि आफादफोरा गनायनो थाखाय थियारि नङा जादों बेखौ दिनैनि बे खौरांगिरि मेलनि गेजेरजों आसाम सरकारखौ बेखौनो खावलायनो नागिरदों बिथांमोननि जि बे बर' बिजोंनि बे हेंथा खामानि आसाम सरकारा सम सम जोंनि गेजेराव मावबाय थादों बेफोरखौ जोङो बोखांना लानो थाखाय दिनैनि बे खौरांगिरि मेलजों खावलायनाय जाबाय लोगोसेनो जों नुबोबाय थादों आसाम सरकारा जोंनि बे फरायसालिफोराव फोरोंगिरि थिसननाय बेलायाव जोंनि बर' बिजोंनि फरायसालिफोराव बर' रावारि फोरोंगिरिफोरखौ थिसनालासिनो गुबुन रावारि गुबैयै असमिया रावनि फोरोंगिरिफोरखौ जोंनि बर' बिजोंनि फरायसालिफोराव थिसननानै जोंनि बर' बिजोंनि फरायसालिफोरखौ आसामाव फोजोबस्रांनायनि राहा लामाखौ जों गेजेर गेजेर लाबोबाय थानाय नुबोदों जायफोरनि थाखाय जों बर' थुनलाइ आफादजों लोगोसे बर'नि गुबुन गुबुन समाजारि आफाद दुलाराय बर' फरायसा आफादजों लोगोसे हारिमु आफाद आबोफ आरो खौसेथि बर' सुबुं आफाद बेफोरो बे आसाम सरकारनि बेबायदि खान्थिनि बेरेखा खालामबोबाय थादों जों दिनैबो बे एखे थांखि नोजोरजोंनो जों दिनैनि बे खौरांगिरि मेलनि गेजेरजों बे थांखिफोरनि जों बेरेखा खालामदों आरो बे थांखिफोरखौ खावलायना बोखांना लानो थाखाय जों बे खौरांगिरि मेलनि गेजेरजों दिनै आसाम सरकारखौ खावलायनाय जाबाय गोजोन्थों যেহেতু ডেকাপাৰা যেহেতু বৰপেটা জিলাৰ যেহেতু আপোনালোকে আজি একেলগে সমাবেত হৈছে বড়ো সাহিত্য সভা বৰপেটা জিলা লগতে এফচু যেহেতু বিষয়ববীয়াসকল যিহেতু উপস্থিত আছে গতিকে আপোনালোকৰ আজি মূল কি বিষয়ৰ ওপৰত আলোচনা হৈছে কি ক'ব নমস্কাৰ আজি আমাৰ বড়ো মাধ্যমৰ প্ৰতিষ্ঠা দিৱস 1963 চনৰ 18 মে'ত পোনপ্ৰথমবাৰৰ বাবে বড়ো ভাষাটো আমি অসমৰ প্ৰাথমিক বিদ্যালয়ত মিডিয়াম হিচাপে ইন্ট্ৰডিউস কৰা হৈছিল আজি আমি এই বড়ো ভাষা মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাত আমি বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে এই সংগ্ৰামৰ জৰিয়তে আমি বড়ো ভাষাক প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়ৰ পৰা আমি ইউনিভাৰ্চিটিলৈকে আমি বড়ো ভাষাটো প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ মাজতে আমাৰ অসম চৰকাৰে কিছুমান যে শিক্ষা নীতি এটো আমাৰ বড়ো মাধ্যমৰ শিক্ষা প্ৰচাৰত ব্যাঘাত জন্মাইছে এই যিখিনি অসুবিধা আমি পাই আহিছোঁ এটোৰ কাৰণে আমি ইয়াত যে সংবাদ মেল পাতিবলৈ লৈছোঁ আমাৰ ইয়াত উপস্থিত আছে আমাৰ বৰপেটা জিলা বড়ো সাহিত্য সভাৰ লগতে আমাৰ বৰপেটা জিলা নিখিল বড়ো ছাত্ৰ সন্থা বৰপেটা জিলা ট্ৰাইবেল সংঘ আৰু আমাৰ বৰপেটা সংযুক্ত বড়ো গণমঞ্চৰ বিষয়ববীয়াসকল আছে এতিয়া আমাৰ মোৰ ক'বলগীয়া কথাটো হ'ল दा जोंनि बुंनांगौ गुबै बाथ्राया जाबाय मा थांनाय 14/4/25 इंराजि खालाराव आसामनि मानगोनां रायजो बेंगिरिया आसामनि रावारि खान्थि लैंग्वेज पलिसि बेनि मोनसे बिथोन अर्डार प्रकाश কৰিছিল আমাৰ माननीय राज्यपाले যোৱা एप्रिल माहर 14 तारिखे इटू जिटू अर्डार इटू भाषार जिटू 4 लैंग्वेज पलिसि इटू आरो यार पिछतो आमार बड़ो साहित्य सभार जी केंद्रीय বিষয়ববীয়াসকলে যোৱা 12 तारिखे এই বিষয়ৰ লগতে অসমৰ উচ্চ শিক্ষাৰ সঞ্চালকৰ দ্বাৰা প্ৰকাশিত এখন অৰ্ডাৰ আৰু সেই অৰ্ডাৰ অনুসৰি অসমৰ মহাবিদ্যালয় আৰু চৰকাৰে পৰিচালনা কৰা যে মডেল স্কুল বিলাকৰ যে নিযুক্তি ইয়াত আমাৰ অসমীয়া ভাষাক বাধ্যতামূলক হিচাপে ব্যৱহাৰ কৰাৰ এটা অধিসূচনা জাৰি কৰা হৈছে যেটো আমাৰ বড়ো মাধ্যমৰ উন্নতিৰ এটা হেঙাৰ হৈ পৰিছে ইয়ালৈ ইটো কাৰণে আমি প্ৰতিবাদ জনাইছো আৰু এই প্ৰতিবাদৰ কাৰণে আমি এই সংবাদ মেলটো পাতিছো যি ভাষা আমি 1963 চনতে প্ৰৱৰ্তন কৰি আজিলৈকে আমি ভাষাটো মিডিয়াম হিচাপে যোৱা 2023 চনৰ পৰা আমাৰ উচ্চতৰ মাধ্যমিকত আমি নতুনকৈ ভাষা হিচাপে মিডিয়াম হিচাপে প্ৰৱৰ্তন কৰি আমি ইউনিভাৰ্চিটি লৈকে আমাৰ ভাষাটো প্ৰৱৰ্তন কৰি
খালি ইউনিভাৰ্চিটি আমাৰ অসমৰ গুৱাহাটী ইউনিভাৰ্চিটি মাত্ৰ নহয়, বড়োলেণ্ড ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি এইবিলাকৰ আমি আমাৰ এটা ডিপাৰ্টমেণ্ট হিচাপে খুলি আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকলে জ্ঞান অৰ্জন কৰি আছোঁ। সেই ক্ষেত্ৰতে মাজে মাজে আমাৰ অসম চৰকাৰে আমাৰ এই বড়ো মাধ্যমৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত মাজে মাজে আমাৰ বড়ো মাধ্যমৰ অনা বড়ো ভাষিক শিক্ষক, ডেট মিনছ বড়ো ভাষা নজনা যিবিলাক অসমীয়া শিক্ষক তেওঁলোকক আমাৰ বিদ্যালয়বিলাকত নিযুক্তি কৰি দিয়ে। এইটো আমাৰ কাৰণে বহুত মুঠে গ্ৰহণযোগ্য নহয়। আৰু যোৱা যি ৰাজ্যপালৰ যিটো নিৰ্দেশনা, ইয়াত এইটো কোৱা হৈছে যে অসমৰ BTR আৰু অন্য দুটা কাউন্সিল কাৰ্বি আংলং আৰু ডিমা হাছাও, এইটোৰ বাদে অসমীয়া ভাষাক স্কুলবিলাকত বাধ্যতা হিচাপে ব্যৱহাৰ কৰিবলৈ অধিসূচনাখনত নিৰ্দেশ দিয়া আছে। যিটো অসমৰ বাহিৰৰ আমি বড়ো মিডিয়াম বুলি ক'লে আমি নতুনকৈ অসম চৰকাৰৰ পৰা আমি পাবলৈ সক্ষম হোৱা BKWAC তথা BTCৰ বাহিৰৰ যিবিলাক বিদ্যালয় আছে, আমাৰ বিদ্যালয়ত আমাৰ বড়ো ভাষাক প্ৰৱৰ্তন কৰাত আমি সেইটো চলাই নিয়াৰ মক্ষম আশা ধানিছে। সেইটোৰ কাৰণে আমি অসম চৰকাৰক আমাৰ আজি এই সংবাদমেলৰ জৰিয়তে তেখেতসকলে যিটো নিৰ্দেশনা, সেই নিৰ্দেশনাটো উঠাই ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকৰ যিখিনি নিৰ্দেশনা, সেইখিনি নিৰ্দেশনা আমি গ্ৰহণ কৰিবলৈ মতেও প্ৰস্তুত নহওঁ।